Hello everyone. Today is World Environment Day. আজি বিশ্ব পৰিৱেশ দিৱস আছিল আৰু মইও তাৰ সংগত ৰাখি এজোপা আম গছৰ পুলি আনি ৰাখিছিলোঁ আৰু আম পুলিটো বাৰীতে ৰুলো। আম লাগিলে আমিও খাবলৈ পাম আৰু চৰাই-চিৰিকটিও খাবলৈ পাব। ফল-মূলৰ গছ ৰোৱা অতি প্ৰয়োজন। আজিকালি চৰাইবিলাকে খাবলৈ নোপোৱা হৈছে, জীৱ-জন্তুও। প্ৰকৃতিখন সুন্দৰ কৰি ৰাখিবলৈ আৰু আমি অক্সিজেন পাবলৈ, তাজা হাৱা পাবলৈ গছ ৰোৱা অতি প্ৰয়োজন। পৃথিৱীত গছ থাকিলেহে মানুহ জীয়াই থাকিব পাৰিব। গছ কাটি পেলোৱাৰ ফলত পৃথিৱীত গৰমৰ তাপমাত্ৰা ইমান বেছি হৈছে যে মানুহ আৰু জীৱ-জন্তু থাকিব নোৱাৰা পৰিছে। সেইকাৰণে গছ ৰোৱা অতি প্ৰয়োজন। ফল-ফুল গছ ৰোৱাও বেছি প্ৰয়োজন। চৰাই-চিৰিকটি, কীট-পতংগ, জীৱ-জন্তু আদিৰ কাৰণে ফলৰ গছ ৰোৱা প্ৰয়োজন। এটা সময় আহিব গছ থাকিলেহে মানুহ জীয়াই থাকিব পাৰিব। আহক আমি সকলোৱে মিলি এজোপাকৈ গছ ৰুওঁ। হৰা-ভৰা প্ৰকৃতি ধুনীয়া হ'লে আমিও ধুনীয়াকৈ উশাহ-নিশাহ লৈ জীয়াই থাকিব পাৰিম। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।